মই দেখিলোঁ মোৰ নিজৰ ষ্টুডেণ্ট আমি একেলগে পঢ়া ষ্টুডেণ্টবিলাকক এখন ভাঙি আহি স্কুলৰ পৰা ঘৰলৈ আহি আছে তেতিয়া মই দেখিলোঁ তাতে মই চকু পানী ওলাই গ'ল আই এম ক্ৰাইং এট দেট টাইম সেই চিটুৱেশ্যনত মই কান্দিছোঁ ভোকো লাগি আছিলে ভাত খাবলৈ নাই ষ্টিল আই ৰিমেম্বাৰ আই এম ক্ৰাইং নাও দেটছ মাই হিষ্ট্ৰী তাৰপিছতে সেইদিনাখন খেৰটো বেলেগ ঘৰত থৈ দিছোঁ তাৰপিছতে মই ৰাতিয়ে মোৰ ফাদাৰ্ছ মোৰ মাদাৰ্ছ তেওঁলোকক কৈছোঁ মা আৰু বাবা আজিৰ পৰা মোক হাজিৰা নিদিব আজিৰ পৰা মোক হাজিৰা নিদিব আজিৰ পৰা মোক খেৰ চেৰ বেচাটো বন্ধ কৰিব লাগিব আজি মই বহুত দুখ লাগিছে তেতিয়া মই লাগিলে বাহিৰত থাকিম লোকৰ ঘৰত হাজিৰা কৰি বা লোকৰ ঘৰত থাকি মই স্কুল পঢ়িম তেনেকুৱা চিন্তা মই মা দেউতা ক'লোঁ সেই ৰাতি দিনাখনৰ পৰা নেক্সট ডেটো মোৰ কাপোৰ এটা চোলা এটা লৈ লোকৰ ঘৰত থাকিম একদম ৰিয়েল লাইফ দেই নেলা নাই দেখা ন আজি মই ইলেক্টেড হৈছোঁ হোৱাই ইউ কেন ডু ইট চলাম নাই এখন আমি তাৰপিছতে মই লোকৰ ঘৰত থাকিলোঁ যাৰ ঘৰত তেওঁৰ অলপ শিক্ষিত আছে তাৰ দেউতাটো এই ইংলেণ্ডৰ কিছু আমাৰ ইয়াতে বিয়া পাতিছে মোৰ গাঁৱৰ ওচৰলৈ ঠেকত থাকে সিহঁতৰ ঘৰত থাকিলোঁ বহুত মদ খায় মানুহটো বহুত মদ খাই আহিব হালা কৰি থাকে কিন্তু এটা ভাল জ্ঞান এই ভাইটি বুলি মাতে মধু কিতাপ পঢ়িছ নাই উঠ তেনেকুৱা মোক মানে উঠাই নাই ফুট গ'ল তাৰ সৰু কিছু আছে খিমি তাই এতিয়া মুকলে হায়াৰ ছেকেণ্ডেৰী স্কুলত ইণ্টাৰভিউ দিছে ইংলিছ ছাবজেক্ট টিচাৰ মই তাইক আজি চাকৰি দিম আই এম অলৰেডি ডিটেড তবে লওঁ আই অলৰেডি এপ্ৰুভ সেইটো ছোৱালী মই চাইছিলোঁ কিছুৱা সময়তে আজি তাই এতিয়া হায়াৰ ছেকেণ্ডেৰী টিচাৰ হ'বলৈ গৈ আছে তেতিয়া মই তাৰ পৰা যিটো কিতাপ পঢ়া নিয়ম কেনেকুৱা শিকিব লাগে সেই জ্ঞানটো যাৰ ঘৰত থাকিছিলোঁ মই সেই মানুহজনে মোক জ্ঞান দিছে চেণ্টেন্স বুলি যিটো অক্ষৰ কয় জইন কৰিলে কেনেকুৱা চেণ্টেন্স হয় সেইবিলাকো তেওঁ শিকাইছে চেণ্টেন্স SENTENCE তেনেকুৱা হ'লে চেণ্টেন্স চেন প্লাছ টেন্স চেণ্টেন্স জলচা নেদি তেনেকুৱা দুইটা আখৰ জব্দ কৰাৰ ফলতে শব্দটো লগ কৰা তেনেকুৱা শিকাই প্ৰেক্টিচ কৰিছোঁ তেতিয়া মই বহুত কষ্ট কৰিছোঁ এণ্ড ওৱান থিং আজিলৈকে মোৰ সেইটো স্বভাৱটো আছে বিফৰ through my lesson in the early morning, always I am praying God. And I'm kind of charton. Saraswati মই সদায় মানুহ সৰস্বতী মাক মই বহুত মানুহ একদম প্ৰমিছ আজিও মই কলম ধৰি গৈছোঁ টিল টুডে মই সদায় ভগৱানক প্ৰাৰ্থনা কৰাৰ পিছতে মই আলহীৰ কথা পাতোঁ only 1 minute only 2-3 minutes enough ভগৱানক আমি ধূপ এটা জ্বলোৱাটো কিমান সময় লাগে অনলি 5 মিনিটছ ইউ স্পেণ্ড 5 মিনিটছ ভগৱানক ধূপ চুপ এটা জ্বলাই তেতিয়া মই কিতাপ পঢ়োঁ অলৱেজ মা সৰস্বতীৰ মই মানুহ বিলিভ ইন হিন্দুজিম কিছুমান যে খ্ৰীষ্টিয়ান হ'ব পাৰে কিছুমান মুছলিম হ'ব পাৰে কিছুমান শিখ হ'ব পাৰে কিছুমান উই আৰ ছিকুলাৰিজম ইজ ইট আমি যি বিলিভ কৰোঁ ভালকৈ বিলিভ কৰিব লাগে মই বিলিভ কৰিছিলোঁ সেই তেতিয়া মা সৰস্বতী তেতিয়া পঢ়ি যেতিয়া মই ক্লাছ 5 আছিলোঁ 47 ৰোল নম্বৰ এণ্ড আফটাৰ প্ৰমোশ্যন ফ্ৰম ক্লাছ 6 ডাইৰেক্ট মই 40 নম্বৰ আহি গৈছোঁ তেতিয়াহে ছাৰসকলে মোৰ নামটো ধৰিব পাইছে সি মুদ্ৰাম লিখে ভাল পঢ়িছোঁ একদম কষ্ট কৰিছোঁ মই কষ্ট কৰিছোঁ
47 or 14 roll numbers ahatu is not easy. Kalima langdi very tough. Titia যিবিলাক ধনী ঘৰ মানুহ যিবিলাক ধনী ঘৰ ল'ৰা বা তেওঁৰ দেউতাৰ মা যিবিলাক চাকৰিয়াৰ তেনেকুৱা ল'ৰা ছোৱালীবিলাকতো অলপতো এডুকেটেড পাৰ্চন কালিমা নাগদি দে হেভ নলেজ পাৰ্চন সিহঁতৰ লগতে কম্পিটিশ্যন কৰিছোঁ মই তেতিয়া চিন্তা কৰিছোঁ কিয় নোৱাৰে মোৰ ভৰিও লেঙেৰা নহয় মোৰ চকু কলা নহয় মোৰ কাণো ভালকৈ শুনে মোৰো দুইটা হাত চব ঠিক আছে মোৰ কি লেক আছে মোৰ হোৱাট ইজ দ্য লেক বিহাইণ্ড কিয় যে মোৰ ইমান শিক্ষাটো ইমান পৰ কিহৰ মোৰ লগত উইক আছে উইক টুপি লগি উইককে মই তেতিয়া ৰিয়েলাইজ কৰিছোঁ মোৰ উইকনেছটো তেতিয়া এদিন কি ক'ব বাই হাৰ্ট বুলি কয় আজিকালিতো বাই হাৰ্ট ইজ নট চাফিচিয়েণ্ট প্ৰেক্টিকেলি জানিব লাগিব knowledge থাকিব লাগিব হয় না নহয় বাট ষ্টুডেণ্ট ডিউৰিং স্কুল লাইফ বাই হাৰ্ট ইজ ভেৰি নেচেচেৰী তেতিয়াতো আমি ইমান জ্ঞান নাছিলোঁ না এতিয়াতো অলপ অলপ পঢ়ি গ'লেও আমি থ্ৰু ৰিডিং কৰিলেও জ্ঞান আহি যায় স্কুল লাইফতো কাৰণ ইউ আৰ অল অলছ' নাও মেচিয়ৰ হেভিং মেচিয়ৰ বিং এ কলেজ ষ্টুডেণ্ট কালিমা গান্ধী আমাৰ যে বাই হাৰ্ট আমাৰ নেচাৰ ল বাই হাৰ্ট চাৰ্লি ল ৰিলেশ্যনশ্বিপ আপোনাৰ মই এদিনত 4টা কুৱেশ্যনটো মই বাই হাৰ্ট কৰিলোঁ 4 লেশ্যন মানে 4 কুৱেশ্যনটো মই বাই হাৰ্ট কৰিম দেট মিনছ 10 ডেজলৈকে কিমান হ'ব 40 কুৱেশ্যন দেট মিনছ ফৰ মি ইটছ এ ভেৰি চাফিচিয়েণ্ট ফৰ হাফ ইয়াৰলি হোৱাট এভাৰ টেষ্ট উইল কাম I have already prepared কালিমা লাগি লাসি লাসন ল আফিয়া বাংকে ক্লাস 1 গুণ বাংকে রোল নম্বর 3 বাংকে দিবে একদম মানে আপগ্রেডেড রোল নম্বর 3 বহা লাগালে ফ্রন্ট সাইডে বহুয়া ওই মুঠু ডোন্ট কেয়ার লাসন আলামা লাগে আৰু জুনে যি ষ্টুডেন্টে ভাল শিক্ষা পায় শিক্ষা বা ভাল শিক্ষা ঘৰৰ পৰা শিকি গলে স্কুলত কেতিয়া গৈ পাম কলেজত কেতিয়া গৈ পাম লাষ্টত এতিয়া মাতি নামটো বছৰ এনে নিদিগি লাচন ফেক্সাৰ নগৈ পেচাৰ কি এটো প্ৰডাক্টে পেনা একদম মেকুসি কলেজ কেলে কমা কমেকুসি স্কুল কেলে কমা লাষ্টত এতিয়া মাতি তেতিয়া আৰু বহুত মানে হেৰি হয় তে ক্লাস 10 ক্লাস 9 লগে একদম পুৰা সেকেন্ড পজিশনত আহি গৈছে এতিয়া মা দেউতা সবে কয় আপোনাৰ ল'ৰা ভাল আপোনাৰ ল'ৰা ষ্টাডি ভাল শিক্ষা কৰে ভাল ল'ৰা হয় এইটো কথা তেতিয়া দেউতাৰ ওচৰত কাণত গৈ পালে মাই ফাদাৰ ইজ নো মোৰ মোৰ দেউতা নাই মই সঁচা কথা কৈছোঁ হি ৱাজ এক্সপায়াৰ্ড 2011 তেতিয়া মই ভাল শিকি আছোঁ স্কুল গৈছোঁ গাঁৱৰ মানুহবিলাক গম পায় সেইকাৰণে তেওঁলোকে কি কৰে গাঁৱৰ মানুহবিলাকে কোনোবাই চাউল পঠায় 1 কেজি কোনোবাই চব্জি পঠায় 1টামান কোনোবা পঠায় মিঠা লাও কোনোবা পঠায় অমিতা ৰং আচল নাম পিক নিলিকি চাৰ্লি হ'ল পি চয় দে পি চিংৰা হেৰি পিলো বাঙাচি ছিলে লাপি হেৰি নিফান কাপোৰ যিবিলাক লগাই আছে কিছুমান মানুহ যিবিলাকে টকা পইচা অলপ থকা মানুহ কাপোৰ কানি এভেইলেবল থকা মানুহবিলাক কি কৰে কৰোণা হ'লে মুখ পঠিয়ায় চয়তে নাপিব লংপেতে নাপিব জলচন এদি আমাকে আফিয়ে বাংকে দা পুকুলিয়া লং kami competition bio coaching KSA itu kalau sudah itu student namanya KSA itu coaching center nabi lo tak tinta একটা বাহুনিয়া দর্শ হাই স্কুল একটা জনতা হিন্দি হাই স্কুল একটা মানে হায়ার সেকেন্ডারি লংথম আদি কোচিং সেন্টার নামি লোকে আছে তো ফ্রি কোচিং ডিউরিং সামার ভ্যাকেশন টাইম লাস্ট মানে এক্সাম নামেন 3টা সাবজেক্ট ম্যাথ সায়েন্স এন্ড হিন্দি মিনো আমার সি লা 3টা সেন্টার আছে 3টা না আখকলাম লোক চেপা কষ্ট হলে লেখে কষ্ট কৰিলে ফল বিয়া হেৰি তেতিয়া 3টা সেন্টাৰত কোচিং এতিয়া
পাতিছে টপ ষ্টুডেণ্ট হৈছে তেতিয়া মোৰ নাম আহিছে 3টা চেণ্টাৰৰ পৰা ডিউৰিং দ্যাট টাইম অনাৰেবল এক্স মিনিষ্টাৰ সুব্ৰমণ্যম ছাৰ তেখেতে এডুকেশ্যন EM আছিলে তেখেতৰ তাৰ পৰাহে প্ৰথম ডিকশ্যনেৰী এখন পাইছোঁ ৰাজাপথাৰ কেগেলি হাইস্কুলত এতিয়া কাৰেণ্ট ইংলিছ আছিলে বুকলা ইংলিছ হাইস্কুলত কাৰেণ্ট ইংলিছ লৈ গৈছোঁ আজিও মোৰ সেইটো মনত আছে মেট্ৰিক পাছ কৰিলে মই এটেম্প কৰিছোঁ ফাৰ্ষ্ট ডিভিজন এটেম্প কৰিছোঁ কিন্তু শেষত 23 মাৰ্কছৰ কাৰণে ফাৰ্ষ্ট ডিভিজনটো মই চিকিউৰ কৰিব নোৱাৰিলোঁ ছেকেণ্ড পজিশ্যনত আহিছে মেট্ৰিকত এতিয়া কলিতা ছাৰ আছে কলিতা ছাৰ চাইকেল মাৰি মোক বিচাৰিব আহিছে একদম তিতিলি কৰিবলৈ কৈছে মইতো অহা নাই ফেল হৈ যাব নেকি এনেকুৱা ভয়ত আছিলোঁ তাৰপিছত কলিতা ছাৰে মোক পাছ হৈ গৈছে ইমান ফূৰ্তি টিচাৰ্ছবিলাকক ডাইৰেক্ট ঘৰত আহি কিনি কৈছে কংগ্ৰেচুলেশ্যন বুধু ইউ হেভ ছাকচেছফুল ইন দেয়াৰ HSLC তেনেকুৱা কৈছে এণ্ড চিকিউৰ ছেকেণ্ড পজিশ্যন তেতিয়া ইমান ফূৰ্তি লাগিছে সেই তেতিয়া আৰু মেট্ৰিক পাছ হওঁতে একদম প্ৰিয় মাতি তেতিয়াও ছেকেণ্ড ডিভিজন পালোঁ তেতিয়া মোৰ ঘৰত গৈছোঁ দেউতাবিলাকক কৈছোঁ যে মই মেট্ৰিক পাছ হৈ গ'ল বাবা ছেকেণ্ড ডিভিজন ইমান ফূৰ্তি তাৰপিছতে দেউতাই কি কৰিলে ইমান ফূৰ্তি লাগিছে কি খাম ৰাইজক কি খুৱাম তেতিয়া ঘৰত এটা বগা চৰাই আছে বগা চৰাই একটা আছে একদম পাহাৰৰ পৰা বগা চৰাই লৈ লৈছে বলগা আলোহে এইজনা মাতিলোঁ নালে চোখানা ইয়ালেহে আমাৰ নেকুলো নাংনেলকো ওলামাকে মই এপিছন পান্তি গৌৰৱ নিগ্ৰগ্ৰী সিতামি নানি নানাপেন বলিব আমার সি আবুবার কথা কলো আঞ্চলিক ফুল গৈছে এপিছন অপৰল নীলিপুনাম ফুল মোৰ দেউতাই কৈছিলে আমাৰতো খৰচাও নাই একো নাই এডমিশ্যনৰ কাৰণে এতিয়া বিচাৰিব লাগিব তুমি ৰুকাচেন কলেজতে পঢ়া ইয়াত মই প্ৰস্পেক্টাছো লৈছিলোঁ তেতিয়া এতিয়া আমাৰ প্ৰিন্সিপালটো হৰেণ বৰা ছাৰ আছিলে হৰেণ বৰা ছাৰ এতিয়া প্ৰিন্সিপাল আছিলে স্কুলৰ কলেজৰ পৰা প্ৰস্পেক্টাছ লৈছোঁ ইয়াৰ পৰা এডমিশ্যনৰ কাৰণে তাৰপিছতে দামটো কিমান এইবিলাকৰ কথা আহি গ'ল ইয়াত অলপ দাম বেছি হাওৰাঘাট অলপ কম ডিপু গভৰ্ণমেণ্ট কলেজ অলপ বেছি এই বস্তুটো থাকি গ'ল এতিয়া মই কি কৰিম কিন্তু মইতো ৰুকাচেন কলেজতো নপঢ়িম মইতো কমাৰ্চলৈ যাম ইয়াত কমাৰ্চ নাই তাতো নোৱাৰিব তই তাত গ'লে ফাল্টু হৈ যাবি তাত ল'ৰা কলেজ ডিপু গভৰ্ণমেণ্ট কলেজ ষ্টুডেণ্টবিলাকেতো বহুত ফাল্টু পেন বোলে একদম পুৰা জকৰাই গলাও নহয় পেনবিলাক বোলে একদম পুৰা আধা খোলে ড্ৰাগছ চাগ খায় তই তাত যাব নালাগে তই ঘৰৰ পৰাই যোৱা ৰুকাচেন কলেজত এডমিশ্যন ল কিন্তু মই মানা নাই মই কমাৰ্চত পঢ়িমেই কমাৰ্চত ল'ম বুলি ইয়াত কমাৰ্চ নথকাৰ কাৰণে আকৌ থংনকী কলেজত তাতো গৈছিলোঁ তাকে ল'লোহে আমাৰ ইহঁতাক থংনকী যোনবিলাক লাগে ৰুকাচেন কলেজ ডিপু গভৰ্ণমেণ্ট কলেজে দূৰ কৰোঁ তেতিয়া মই ডাইৰেক্ট ডিপু গভৰ্ণমেণ্ট কলেজত মোৰ একদম ৰিস্ক লৈ কিনি ডিপু গভৰ্ণমেণ্ট কলেজত মই প্ৰস্পেক্টাছ লৈছোঁ তাৰপিছতে পইচাও নাই ঘৰৰ পৰা অনলি 300 rupees 300 টকা আজিও মনত আছে 300 টকা ঘৰৰ পৰা এডমিশ্যনৰ কাৰণে পইচা দিছে সেইটো ক'ত ডিপু গভৰ্ণমেণ্ট কলেজ এতিয়া 1700 কিমান আছিলে 1700 এনেকুৱা পইচা 300 টকা মই ক'ত বিচাৰিব গৈছোঁ এই মা দেউতাৰ একদম গাঁও চেণ্টাৰ তাতো 200 টকা ক'ৰবা 100 টকা লাপু পেঞ্চি আদি এই ডিপু দাম পেনো নাই চাৰ্টো নাই তেতিয়া মই লোকৰ এক্স নহয় তেতিয়া ইউনিয়ন বুলি আছিলে বৰছিং হি নাও ইজ ওৱান অফ দ্য টপ ষ্টুডেণ্ট ফিজিক্স ষ্টুডেণ্ট ফ্ৰম ডিপু গভৰ্ণমেণ্ট কলেজ দি নন গালাংগে অফিচাৰ হৈ আছে কোকৰাঝাৰৰ তেওঁলোকে ষ্টুডেণ্ট ইউনিয়ন বুলি আছিলে GS সিহঁতৰ লগতে মই থাকিলোঁ মই কৈছোঁ এই পিঙে কাৰ্বি মই কাৰ্বি হয় আৰু মই একদম পাহাৰৰ পৰা আহিছোঁ মই ইয়াতে বহুত পঢ়িবলৈ ইচ্ছা আছে মই আপোনাৰ লগতে থাকিম এডমিশ্যনো লৈ দিব তেতিয়া বৰছিং হিদা ইজ মাই ব্ৰাদাৰ
তেওঁ এডমিশ্যন লৈ দিলে তাৰপিছত থাকিব দিলে তেখেতৰ লগত মই তেখেতৰ লগতে থাকোঁ ভাত চাতো বনাই দিওঁ কাপোৰ কানিও কেতিয়াবা ধুই দিওঁ তেনেকৈ কৰি 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 তাৰপিছত আফটাৰ মাই এইচ যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ হোৱাৰ লগে লগে মই টিউশ্যন টিচিং কৰা আৰম্ভ কৰিলোঁ ষ্টুডেণ্ট আমার টিউশন থান পিকিলে রং এগোতালো টিউশন থান পিক রং সরকারি থানা পয়সা না পেমেন্ট করি তাহলে দেখো টিউশন কে থান কে পয়সা লাম এতিয়া এজনৰ 300 টকা পায় এবি ষ্টুডেন্ট এন্ড সেন্ট্রাল স্কুল ষ্টুডেন্ট দুইটা স্কুলৰ ষ্টুডেন্ট 12-13 জন মান আছে মোৰ মই বহুত টিউশন দিওঁ তাৰপিছত টকা সেই তেতিয়া অলপ ঘৰৰ টকা চাব পাইছোঁ বিকিব পাইছোঁ এজনৰ 300 টকা মাহত 3000 টকা মানটো পাই যায় সেইটো টকা লগতে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ হোৱাৰ লগে লগে কি কৰিলোঁ ভাড়া এটা থাকিলোঁ নাও উই কেন সেলফ ৰিলায়েন্স হ'ব এতিয়া মই এতিয়া নিজৰ চলিব পৰা হৈ গ'ল এতিয়া মই কি কৰিলোঁ ভাড়া ঘৰ লৈ লৈছোঁ তাতে টিউশ্যনো দিওঁ নিজেও কলেজ পঢ়ি আছোঁ আৰু সেইটো টকা দি ঘৰতো মই পঠিয়াওঁ চাউল কিনিব হয় গোপীচা টকা সেইকাৰণে সেই তেতিয়াৰ পৰা মোৰ লগত বহুত ভাল সম্পৰ্ক গোপীচা ক'ব ঘৰত চাউল দি দিব মই পইচা দি আছোঁ সদা পেঞ্চি কলেজ টাইম মেঞ্চি ভেমটা আনকি লাগব লাচি লাহাই ল কাবি হেন এলিটো ফিউচাৰ আতবাৰ পালে চবে কষ্ট কৰিব লাগে কষ্ট কৰিলে নিশ্চয় এদিন ফল পাব কেলিমান লাগি আজি চাওক ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদত লাংচা ৰাইজৰ আশীৰ্বাদত মই কিহৰ কাৰণে ৰাজনীতিত নামিছোঁ ৰাজনীতিত মই নামিব বিচৰা নাছিলোঁ মই এজন ভাল টিচাৰ বা ভাল এটা চাকৰি পালে মই সেইটোৱে কৰিব বিচাৰিছিলোঁ সেইটো মোৰ লক্ষ্য আছে represent from a very poor families মই সেইটো লাইনত আহিছোঁ মোৰ গাঁও বহুত দুখীয়া মোৰ জাগা বহুত দুখীয়া এইটো লক্ষ্যৰে মই ৰাজনীতি বা ছ'চিয়েলত নামিছোঁ লাষ্টত যাইছে নেকি পলিটিকেলত গৈছোঁ মই আজি সেইকাৰণে সদায় মই পাওঁ ৰাজনীতিৰ মানুহবিলাকৰ লগত নিজৰ সদায় চিন্তা কৰিব নালাগে আনৰ কাৰণে চিন্তা কৰাটো প্ৰথম লক্ষ্য থাকিব লাগিব তেতিয়াহে নিজেও থাকিব This is the aim. তুমি এজন ভাল মানুহ হ'ব হলে আনকো সহায় কৰিবলৈ কাৰণে শিকিব লাগিব ছাৰসকলক কিয় আমি ছাৰ মাতি থাকোঁ বিকজ they are shared from their knowledge তেওঁলোকে যিমান নলেজ আছে যিমান পাৰে তেওঁলোকে আমাক জ্ঞান দিবলৈ কাৰণে চেষ্টা কৰে কেলিমান আমি টিচাৰ সতুম ভাগে এইটো বি কলম মান পিনে ভাগে লাহাই আলাংটো মানি আৰু কপিমা জ্ঞান দিব হবুকে কাই মছিনাঞ্চে থাম দিনটো সদায় তেওঁলোকৰ যিটো অন্তৰৰ যিমানটো শিকিছে সেই জ্ঞানবিলাক আমাক দিবলৈ কাৰণে সদায় চেষ্টা কৰে আমাৰ টিচাৰসকলে সেইটো কাৰণে সদায় ছাৰ হয় আমি ডাঙৰ নহয় তেওঁলোকে আমাতকৈ ডাঙৰ আমাৰ শিক্ষাগুৰু হয় তেওঁলোকৰো শিক্ষাগুৰু আছে কালিমান লাগি সেইকাৰণে আমি আনক যদি জ্ঞান দিব পাৰিলে তেতিয়া তুমি জ্ঞান পাব তুমি আনক যদি সন্মান দিব পাৰে তুমিও সন্মান পাবা তুমি যদি ইগো হলে গোটেইখিনিতো ইগো হ'ব তুমি যদি নিগেটিভ হলে গোটেই পৰিয়ালটো নিগেটিভ হ'ব কালিমান লাগি সি বিং অলৱেজ থিংক পজিটিভ কাইটা পজিটিভ হল তোমাৰ থানা লালক লৰান্তে এইটো সাকসেসফুল এটা সময় থাকে এটা বজন থাকে মই এটা 25 বছৰ হৈ গ'ল মই এটা ইমান বছৰ হৈ গ'ল লাইন মাৰি নেকি এইটো লাইনত আহে এইটো হৈছে এটা সিচুৱেশ্যন থাকে কালিমান লাগি ফলাফলটা এইটো ঠিকতৰ দুনাম আমাকো কোনে লাইন মাৰা মানুহ আছে চবেতো লাইন মাৰা মানুহ থাকে
কলেজতে আমি পঢ়ি আছিলোঁ, কাৰোবাৰ হাতত যদি মোবাইল থকা দেখিলে সেই মানুহজনৰ লগত গাভৰু 5-6 ভাল পায়েই। লোকেতো মোক গম নাপায়, এইটো বহুত দুখীয়া ঘৰ ল'ৰা, সেইটোতো গম নাপায়। এই কিছুমানে মোক প্ৰপ'জ কৰে, কিছুমানে মোক ভাল পায়, কিছুমানে লেটাৰ পঠায়, বাট আই এভইড এভৰিথিং। মই এভইড কৰি দিছোঁ। ফাৰ্ষ্ট মোৰ চিন্তা কি আছে, এইটো পূৰণ হ'ব লাগিব ন, তেতিয়াহে হ'ব। তুমি যদি BA পাছ কৰে, ক্লাছ 10 ষ্টুডেণ্টকতো কেতিয়াও বিয়া নাপাতে। কালি মই লাগি তুমি যদি MA পাছ হৈ যায়, মেট্ৰিক পাছ কৰা ল'ৰাকতো বিয়া নাপাতিব, তোমাৰ সমান লেভেলতহে বিয়া পাতিবা, হয় নে নহয়? তুমি যদি এতিয়া প্ৰফেচাৰ হৈ যায়, কোনোবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰাটো বিয়া নাপাতিব তোমাৰ লক্ষ্যটো, কিন্তু কপালত কি লিখে এইটো নাজানো, বাট থিংকিং কৰি থাকিব। কালি মই লাগি সেইটো লক্ষ্য থাকিব লাগিব, সেইবিলাকতো পাবই। আমি জন্ম হ'লে আমাৰ সংসাৰ থাকিব, জন্ম হ'লে মৃত্যু থাকিব। তিনিটা বস্তুটো মানুহৰ জন্ম হোৱাৰ পিছত থাকেই। বিয়া একবাৰ হ'ব, এদিন মৰিম, এদিন আমি বিদায় ল'ব লাগিব জন্ম হোৱাৰ। বিয়া লিভিং থিংটো এদিনটো ডেথ হ'বই। কালি মই লাগি si ele do Charlie Pamela abori pensi ale long শিক্ষাৰ লাভ এতিয়া শেষ কৰিব নোৱাৰে। মই আজি কৈছোঁ জেনেৰেশ্যন এণ্ড জেনেৰেশ্যন শেষ কৰিব নোৱাৰে। আজি তুমি প্ৰফেচাৰ হৈ যাবা, এজন প্ৰফেচাৰ ল'ৰা ছোৱালীবিলাকে প্ৰফেচাৰ ঠাই কিবা এটা ডাঙৰ অফিচাৰ হ'ব পাৰে। আজি ছাৰসকল আছে, আজি ছাৰসকল আজি প্ৰফেচাৰ হয়, তেওঁৰ ল'ৰাটো এতিয়াও মানে অশিক্ষিত কৰিব নিবিচাৰে, ভাল সন্তান হ'ব কাৰণে চেষ্টা কৰিব। লাহে লাহে দিয়া নালাগে। জেনেৰেশ্যন এইটোতে দিন হাজিৰা কৰাবিলাকতো হয়, আজি কৰিব আজি খাব পাব, আজি কৰিব আজি খাব পাব। যেতিয়ালৈকে কষ্ট কৰিব পাৰি হাজিৰা কৰি থাকিব, তেতিয়ালৈকে আমি ভালকৈ চলি থাকিব। বাট আফটাৰ আমাৰ যিটো বয়স বেছি হ'ব, 40-45 বছৰ পিছতো কাম কৰিবলৈ ইচ্ছা নাথাকিব, তেতিয়া কি হ'ব? What will happen on that time? এতিয়া এই ঘৰটো তেনেকুৱাই চলিব। এদিন ঘৰ কোনে চলাব? আজি হয় তোমাৰ ঘৰ বহুত ধুনীয়া হ'ব পাৰে, দেউতা মা চাকৰি থাকিব পাৰে, তেওঁলোকে এদিন বিদায় দিব আমাক, তেওঁলোকে চাকৰি শেষ হ'ব একদিন, সেই তেতিয়া কোনে চিঞৰ দিব এই ঘৰটো? আমিহে চলাব লাগিব। কালি মান আমি ইটোম চি হেঁকে চলাই দিম মাতি আর নিচিকে এপোয় পাই ta ba nang sa ko nang pri ko no ni tum le ni ko le no che boy ju so adu ta ni si ko inge hola so holo prodan te hem ke kumala charcha ko ka itum si charcha nani kalima nani laso jong si eposon hajira chuklen dunang ko epai tum le tum bana ka na son ki paduna ko kuloro te ko ni ke kosto ji Kasi ilito আমি তিনিটা পৰিকল্পনা not an accumulated লক্ষ্য এটা থাকিব লাগিব। I am an objective doing maybe. Now we can go Pimahla so I am an objective. Choose only one. A son choice people. দুইটা তিনিটা হ'ব নালাগে। দুই ভৰি দুল নাও ডুবি যাব সনেদি কাইতাল আছে সাৰপান থৈলকে তেলহিনী এটা মোজাংক ঠাটা পৰে কপিমান আনকেমান মাং বেট লাগি মই হিটো শিকিম পিছত একো নাইকিয়া হৈ যাব। একদম ষ্ট্ৰেট হ'ব লাগিব। যিকোনো তুমি শিকিব বিচাৰে এইটো ডেষ্টিনেশ্যনটো ফুলফিল কৰাবলৈ কাৰণে কি কৰিব লাগে এইটো কৰি গৈ থাকিলে one day you will succeed. For dolo ne ako heri ganji bukajan lagi মই আহি থাকিম। এতিয়া আমাৰ এই কলেজৰ ল'ৰা ছোৱালী ষ্টুডেণ্টে হয়, এই ঘৰৰ সংসাৰটো আমিয়ে হয়, এই ঘৰ ভাল কৰাম, এই ঘৰ ধ্বংস কৰাম, এইটো আমাৰ লগতে আছে। সদায় ভালটো চিন্তা কৰিবা, অলৱেজ থিংক এ পজিটিভ। মই অথনিৰ পৰা সেইকাৰণে কৰিছোঁ। আজি ছাৰসকলে কি ক'ব আমাক ভাল শিক্ষা দিয়াৰ পিছত? তেওঁলোকেতো একো নাপায়।
তেওঁলোকে জাষ্ট বিচাৰে যে আমাৰ কলেজৰ ষ্টুডেণ্টবিলাকে এবাৰ ইমান পাছ কৰিছে, ইমান পাৰ্চেণ্টেজ পাছ কৰিছে, সেইটোৱে তেওঁলোকে ফূৰ্তি কৰিব। সেইটো পাৰ্চেণ্টেজ কাৰ হাতত থাকিব? আমাৰ হাতত থাকিব, তোমালোকৰ হাততে থাকিব। শিক্ষাটো তোমাৰ লগতে থাকিব। ছাৰহঁতে আকৌ কালিটো নল'ব। কালিমান গান্ধী silang lo ni cetong hubunga ni ngorok piglo ni lipini dan MSc mandat pen counseling mandat pen student hisap nang tumben kacithan kacimum lo bangke ni leta popai lo ke bangyar ni taili tu cetong hubunga anutin bhandan ning thelo kabori bang dukko bori pono kopia subject manang le tu ka neglect hola so subject friendly jibina লালো নামে তোমাকে দেখবি মোৰ এইটো কি ক'ব এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ। যিটো ছাবজেক্ট তোমালোকে পঢ়িব নিবিচাৰে সেইটো ছাবজেক্টে একদম ক্ল'জ ফ্ৰেণ্ড ৰাখি দিব। এতিয়া যিবিলাক ইজি ছাবজেক্টবিলাক থাকিব এই পানী পাৰ হোৱা নিচিনা পাৰ হৈ যাব। মই সেইখিনিয়ে কৈ মোৰ যি একদম মানে লিটিল নলেজ ফ্ৰম মাই চাইড হোৱাট এভাৰ আই হেভ ইন মাই নলেজ আই ট্ৰাই to share with you, and definitely we will be meeting once again in a few days. So in this I conclude my speech and wish you once again each and everyone those who are present here. With this I conclude my speech. Thank you.